subscribe to my channel. Thank you. Guys, welcome back to our YouTube channel. নমস্কাৰ মই সুমিয়া পুনৰ এবাৰ মোৰ চেনেললৈ মই আপোনালোকক স্বাগতম জনাইছো আৰু আজি হৈছে 4th জানুৱাৰী আৰু আজি হৈছে কুকিৰ বাৰ্থডে তো মই ভাবিলো ভিডিও নকৰাকৈ কিন্তু থাকিব নোৱাৰো কুকি বুলি ক'লে আপোনালোকে হয়তো চিনি নাপাব পাৰে কুকি হৈছে মোৰ ৰুমমেট আৰু পিছফালে যে বেকগ্ৰাউণ্ড কাপোৰবোৰ আপোনালোকে প্লিজ মন নকৰিব আৰু এফালে পৰি ওলাই আছে আমি এতিয়া কৰবলে যাম হেতু কাৰণে তাই ওলাই আছে আৰু মোৰ ওলাই হৈ গল আৰু চুলিখিনি আজি ধুই থৈছিল কাৰণে অলপ বেয়া হৈ আছে আজি ইমান প্ৰিপাৰেচন একো নাই কৰা এতিয়ালৈকে একো ভবা নাই কিন্তু কিয় ভবা নাই মানে কালি পৰি নাছিলে তো ইমান মানে একো প্ৰিপাৰেচন কৰিব নোৱাৰিলো আৰু কাইলে মই যিহেতু ঘৰলৈ যাম তো হেতু কাৰণে মোৰ বহুত কাম অলৰেডি পেন্ডিং হৈ আছে মই ভাবিছিলো 6 জানুৱাৰীত যাম বুলি 6 জানুৱাৰীত যাম বুলি কিন্তু এতিয়াতো 5th যাম কাৰণ ঘৰলৈও বহুত দিন যোৱা নাই আৰু মায়েও বহুত দিনৰ পৰা মাতিও আছে 1 জানুৱাৰীতো মাতিছিলে যোৱা তেনেকা নহল ইমান প্ৰবলেম মোৰ চলি আছে ক্লাছবোৰ আছে যেহেতু ক্লাছবোৰ ক্ষতি হ'ব হেতু কাৰণে যোৱা নহল এতিয়া মই ভাবিছো কাইলে ৰাতি যাম বুলি ঘৰলৈ আৰু ঘৰৰ পৰা আপোনালোকে হয়তো বহুত সোনকালে ভিডিঅ'বোৰ পাব হেতু কাৰণে আৰু ঘৰৰ সকলোকে মই আপোনালোকক লগ কৰাই দিম এতিয়াতো নতুন নতুন সদস্য আছে ঘৰত আৰু ভিডিওটো হেকলৈকে চাব আৰু প্লিজ যদি মোৰ ভিডিওটো পোন প্ৰথমবাৰৰ বাবে চাইছে দেন প্লিজ সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু এতিয়া যাম কেক আনিবলৈ কোৰ পৰা কেক আনো আপোনালোকক দেখাই থাকিম আৰু ইতেলকে মই এটা বস্তু মুখত নাই লোৱা ইতেলকে খুৱাই নাই একো বাহিৰতে খাই লম কিবা কিবি এটা আপোনালোকক দেখাই থাকিম ভিডিওটো হেকলৈকে আৰু আমি লাঞ্চ কৰিবলৈ গৈছিলোঁ মাংস ভাত এখন ৰেষ্টুৰেণ্টে সৰুকে হয় ৰেষ্টুৰেণ্টখন কিন্তু খাবলৈ বিৰাটেই টেষ্টি হয় সঁচাকৈ আৰু প্ৰাইচবোৰ বহুত এফৰ্ডেবল হয় আৰু 70 ৰুপিছত ভেজ থালি পায় সেইটো কাৰণে খাই বিৰাটেই ভাল হয় আৰু প্ৰাইচটো যিহেতু এফৰ্ডেবল হয় আপোনালোকে আহিব পাৰে আৰু আমি খাই মেলি তাৰপাছত গৈছিলোঁ কেক কৰ্ণাৰলৈ ভঙাঘৰ ব্ৰিজৰ তলত আৰু ৰুদ্ৰাক্ষৰ ফ্ৰণ্টত বুলিয়ে ক'ব পাৰি আৰু তাত ইমান বেছি প্ৰাইচবোৰ এফৰ্ডেবল আছিলে সকলোখিনি কথা কম কিন্তু তাৰ আগতে মই এই ৰাজগড়ৰ ৰাস্তাটো মই বিৰাটেই বেছি বেয়া পাওঁ যিহেতু ইমান ধূলি আৰু মাস্ক নমৰাকেতো যাব নোৱাৰি ৰাজগড়ৰ ৰাস্তাটো যিহেতু ইমান বেছি ধূলি হয় আৰু ৰিক্সাত যাবলৈ বিৰাটেই বেছি বেয়া হয় কিন্তু তথাপিতো ৰিক্সাত নগৈতো নোৱাৰি কাৰণ আমাৰ ওচৰতে হয় বহুত ওচৰত হয় সেইটো কাৰণে গ'লোঁ তাৰপাছত আমি গ'লোঁ কেক কৰ্ণাৰ কেককেইটা দেখি কিন্তু বিৰাটেই বেছি ভাল লাগিলে যিহেতু এফৰ্ডেবলো হয় আৰু কেককেইটাও বিৰাটেই বেছি ধুনীয়া হয় আৰু আমি কেক ল'লোঁ ভেনিলা ফ্লেভাৰৰ যিহেতু ষ্ট্ৰবেৰী আৰু পাইনএপল ফ্লেভাৰকেইটা আমি ইমান বেছি ভাল নাপাওঁ সেইটো কাৰণে ভেনিলা ফ্লেভাৰ ল'লোঁ আৰু প্ৰাইচবোৰ কিন্তু বহুত বেছি এফৰ্ডেবল হয় আমি যিটো লৈছিলোঁ সেইটো প্ৰাইচ আছিলে মাত্ৰ 300 আৰু তাত আমি লিখি দিবলৈ ক'লোঁ দাদাজনক হেপী বাৰ্থডে কুকি আৰু আমি সেইখিনি লিখি পেলাই পইচা দি সকলোখিনি দি পে'মেণ্ট কৰি আমি আহি গ'লোঁ তাৰপাছত আমি ছাৰপ্ৰাইজ পাৰ্টি অৰ্গেনাইজ কৰিলোঁ আৰু আপোনালোকক দেখাই থাকিম ভিডিঅ'টো কেক পোৱাৰ লগতে আৰু আন বিভিন্ন ধৰণৰ মিঠাই পোৱা যায় সেইখিনি খাবলৈও বিৰাটেই টেষ্টি হয় আমি 1 জানুৱাৰীত খাইছিলোঁ কিন্তু ভিডিঅ' দিয়া হোৱা নাই বাৰু খাবলৈ আপোনালোকে আহিব পাৰে এতিয়া আমি আহিলোঁ এই জাষ্ট আহি পাইছোহি আৰু ৰ'দো দিছে দেখা পাইছে নে এটা জমনি কথা কওঁ আপোনালোকক আজি আমি কেক আনিবলৈ গ'লোঁ কেকো আনিলোঁ হোৱা কেক সেইটো বিচনাত আছে কেকো আনিলোঁ কিন্তু এটা জমনি কথা আমি কেণ্ডেল আনিব পাহৰিলোঁ ঘৰলৈ মানে ৰুমলৈ আহিহে মনত পৰিলে যে কেণ্ডেল নানিলোঁ বুলি এইটো হেপী বাৰ্থডে এইটো আপোনালোকৰ ডেকৰেশ্যনখিনি দেখাম বাৰু আৰু মোৰ মাইকটো চাউণ্ড আহে মাজত আকৌ চাউণ্ড আহে কি হৈ থাকে সেইটো কাৰণে মই আঁতৰাই দিলোঁ আৰু আপোনালোকক দেখাই থাকিম ভিডিঅ'টো শেষলৈকে চাব শেষলৈকে চাই জনাব নাপাহৰিব মোৰ এই ভিডিঅ'টি কেনে লাগিল এতিয়া কেণ্ডেল আনি আছে বাৰু ফ্ৰেণ্ড এজনে সেইটো বাৰু চিন্তা কৰিবলগীয়া বিষয় নহয় এতিয়া আমি সজাই লওঁ তাৰপাছত আপোনালোকক লগ পাই আছোঁ
বাৰ্থডে প্ৰিপাৰেচন দেখিছে নে ইমান চিম্পলকে কৰিছো মানে ক'বলৈ হেৰি নাই ৱৰ্ড নাই আৰু এইটো হৈছে কেকটো এইটো হেপী কৰ্ণাৰ পৰা আনিছিলো যিটো ৰুদ্ৰাক্ষৰ ফ্ৰণ্টত আছে হেপী কৰ্ণাৰখন আৰু সেইফালে হেপী বাৰ্থডেটো লগাই দিছো আৰু বেলুন আনিবলৈ টাইমে নহ'ল যিহেতু তাইও আহিব বুলি ভাবি আছিলো ইমান যে চুলিখিনি আজি বেয়া লাগিছে তাইও আহিব বুলি ভাবি আছিলো সেইটো কাৰণে টাইমটো তেনেকে নিমিলিলে সেইটো কাৰণে আৰু এতিয়া তাই আহিব তাৰপিছত আমি বাৰ্থডে কেক কাটিম তাৰপিছত আপোনালোককো দেখাই থাকিম ভিডিঅ'টো চাই থাকিব দেখাই থাকিম আপোনালোকক আৰু সেয়া কৰি হাই দিলে হাই আৰু তাই চেনেলটো চাইছে নে বাৰু আপোনালোকে তাই ব্লগ তেনেকে দিয়া হোৱাই নাই তো আজিয়ে ব্লগ কৰিব পাৰচোন মই এটা কৰিছো এডিটিঙো কৰি থৈছো কি ব্লগ এই মেকআপৰ টাইম মেকআপ কৰিছিলো তাই কিবা মেকআপৰ ব্লগ দিব আপোনালোকে চাব পাৰিলে আৰু আমাৰ কেণ্ডেল অনা মানুহ আহি আছে সেইটো কাৰণে তাই চাই আছে কেণ্ডেল অনা মানুহ আহিছে নে নাই আৰু কুকি আহিব 5টা নবজাৰ আগতে আহিব বুলি কৈছে বাৰু আৰু তাৰপাছত আমি কেক কাটিম কেকটো খাবলৈ বিশেষকে মোক বেলেগ মন গৈছে চাগে দেখি পেলাই খচাককে কাটি পেলাই দাখন আনি কাটি কটাইখন দি থোৱা হ'লে ভাল আছিলে খাবলৈ মন গৈছে কেকটো আহিলে নেকি চকলেট না ইমান বেছি ৰ'দ দিছে মোৰ চুলিখিনি কেনেকুৱা ইমান বেয়া লাগিছে চুলিখিনি আৰু কাইলৈ যাম কাইলৈ ঘৰলৈ যাম মই আৰু ঘৰৰ পৰা ভিডিঅ' আপোনালোকে দেখা পাবই বাৰু আৰু সেইটো কেকটো খাওঁ লাগি আছে কেকটো ধুনীয়া গৈছে এইটো কেকটো যিমানখিনি পাৰো সিমানখিনি কৰিছো যিহেতু মোৰ ঘৰলৈ যোৱা পেকিঙো কৰিবলৈ আছে সেইখিনি কামো আমাৰ চবৰে কৰিবলৈ আছে তাহাঁতিও ঘৰলৈ যাব ময়ো যাম কিন্তু মই কাইলৈ যাম আৰু আপোনালোকক লগ পাম কুকি আহিলে আৰু তাইক মানে দৰ্জাখনৰ ওচৰত ৰখাই দিছে আৰু কলিংবেল পুৰা বজাই আছে এতিয়া কলিং বেল বজাই আছে ৰবা লাইটটো দি লৈছো ৰবা কি কৰিছ এইবোৰ যেতিয়া তই নাছিলি কুকিয়ে কেক কাটিব তাৰপিছত মই খাবলৈ ৰখি আছো মই অকমান খালো ঐ গলি গৈছে
Happy birthday to you. আজি কুকি বাৰ্থডে কেকটো ফটো এখন মাৰি লওঁ ন ইমান ধুনীয়া কেকটো মই ভাবিলে নি কেক খাবা এইটো মম লগাই দিলি ন জেলিটো একদম কালা অকমান আমাৰ মুখখন অকমান বেয়া ফটো বেয়া আই তুমি কেক বনাই না লগালি এটা সপন খাই না তুমি না না মই চুলি ধুইছিলো এয়া বাৰ্থডে কাৰণে কেক কাটি দে वाओ ও এই পিছ মই নকওঁ বল এতিয়া